হেল্ল' এভৰিৱান, আপোনালোকক পুনৰবাৰ মই মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকক মোৰ ফালৰ পৰা হলীৰ বহুত শুভেচ্ছা থাকিল। মোৰ এই ভিডিঅ'টো আপোনালোকে হয়তো কাইলৈহে পাব। হলীৰ শুভেচ্ছা দিয়া অলপ দেৰিয়ে হৈ গ'ল, যিহেতু আজি হলী দিনটো হলী খেলোঁতে যাব, নহয় জানো? মই ভাবিলোঁ আমাৰ গাঁৱত আমি হলী কেনেকৈ খেলোঁ তাকে অলপ আপোনালোকক দেখুৱাওঁ। মোৰ লগতে আপোনালোকো বলকচোন যাওঁ আজি আমাৰ গাঁৱত খেলা হলী চাবলৈ। এই আমাৰ জোনবাই একদম এনেকুৱাকৈ লগাইছে, একদম মানে লাইফ টাইমৰ কাৰণে লাগি যাওক আৰু মানে। তাৰপাছত আমি গৈ আছোঁ এতিয়া কুঁহিহঁতৰ ঘৰৰ ফালে। এয়া খেৰবাৰীৰ পৰা খেলিবলৈ অহা পাপা, খুৰী, মাহী এনেকুৱা আৰু কোনোবা আহিছিল, তেওঁলোকো আহিছিল খেলিবলৈ। তাৰপাছত আমি পালোঁহি কুঁহিহঁতৰ ঘৰ, আৰু এয়া কুঁহিমা বাবলি বৌ। তাৰপাছতে অলপ নাচিও ল'লোঁ লগতে, যিহেতু হলী মানে আৰু ফূৰ্তি কৰা আৰু আমাৰ এই হিয়াৰ ভজ চাওক, অৱস্থা নাই, কিমান ধুনীয়া লাগিছে তাইক দেখি। এতিয়া আৰম্ভ হ'ব আমাৰ আচল হলী, কেনেকুৱা মজা লাগিব চাই থাকিব হা। তাৰপাছতে ৰাজে কিবা এটা আনিলে, মোক জ্বলাব দিলে, মই জ্বলালোঁ। এইটো মই বুজি পাইছোঁ বাৰু, দেখিছোঁ এইটো তাৰ পৰা কালাৰ ওলাই ন, কিন্তু এইটো আমি জ্বলাব নাজানিলোঁ, একো কৰিব নাজানিলোঁ কাৰণে এইটো একোৱেই নহ'ল বাৰু। এতিয়া আৰম্ভ হৈছে আমাৰ আচল হলীখন, এতিয়া চাই থাকিব। এয়া মোৰ ভাইটি, এইটো ঢালোতে টানকৈ মাথাতে চাট পালোঁ মই। তাৰপিছত এইটো হিয়াৰ অৱস্থা চাওক, আৰু এইবাৰ ৰাজ। হলী খেলি আমি আহিলোঁ গা ধুবলৈ বুলি। আমাৰ গাঁৱৰ ওচৰতে এখন নদী আছে, গুটিঘাট নদী, তাতে আমি গোটেইখিনিয়ে গা ধুবলৈ বুলি আহিলোঁ। আৰু ইয়াতো টনা আজোৰা কৰিবলৈ কিন্তু এৰা নাই আকৌ আমি। গা ধুই হোৱাৰ পিছত গোটেইখিনি আমি যাবলৈ ওলালোঁ ঘৰলৈ বুলি। তাৰপাছত ৰাস্তাতে মনত পৰিলে টেংগে, গোটেইখিনিয়ে ক'লোঁ টেংগে। তাৰপাছত মই গা চা ধুই আহিলোঁ। তাৰপাছতে লগ পালোঁ ইহঁতক, গা চা ধুই লোৱাৰ পাছতো লগ পালোঁ এইখিনিক। তাৰপাছতে ইহঁতে আকৌ লগাই শেষ হোৱাৰ পাছত মই গা ধুই আজৰি হ'লোঁ। তাৰপাছতে আমি ভাবিলোঁ গধূলিলৈ আমাৰ গাঁৱৰ ল'ৰা ছোৱালী কেইটামান মিলি আমি গাহৰি মাংস আৰু ভাত খাওঁ। আৰু এয়া বনি আছে আমাৰ গাহৰি মাংস, আমাৰ ৰান্ধনী সুমন। গাহৰি জোল বনাইছে ই, আৰু আমাৰ এইফালে হিয়াই বনাইছে গাহৰি ড্ৰাই ফ্ৰাই। আৰু এইকেইটা কথাটো একো নকওঁৱে মই। আৰু এয়া ড্ৰাই ফ্ৰাই হিয়াই বনাইছে, সিজিলে নিজিলে নাজানো, আমি তেনেকৈ খালোঁ। আৰু আমাৰ সুমন ৰান্ধনীয়ে যিমান পাৰে লাগি আছে। এনেকৈ আমি সকলোৱে মজা মস্তি কৰিলোঁ, বহুত ভাল লাগিলে। দিনটোতো হলী খেলি ৰাতি আকৌ এনেকৈ ভাত সাজ খালোঁ লগতে বহি, বহুত বেছি ভাল লাগিলে।
তাৰ পাছতে আমি সকলোৱে বহি ভাত সাজ খালোঁ। ইয়াতে বিশেষ একো নাছিলে, অকল ভাত আৰু গাহৰি মাংস আছিলে। লাগিলে কমকৈ হওক বা বেছিকৈ হওক, যদিও গোটেইখিনি মিলি যেতিয়া খালোঁ ভাল লাগিলে। আৰু গাহৰি মাংস গাই প্ৰতি 3 পিচকৈ পৰিছে আৰু যদিও বহুত বেছি ভাল লাগিলে। আৰু এই আমাৰ সুমন, সি নিজে বনাই নিজে টকালি পাৰি লাষ্টলৈকে খাই আছে। বাকী যিখিনি নহওক, সি গাহৰি মাংস বহুত টেষ্টি বনালে, ভাল লাগিল খাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ কিবা শব্দৰ উচ্চাৰণ ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব। শেষত আমাৰ মণিবক চাবলৈ একদম নাপাহৰিব। এয়া আমাৰ মৰমৰ মণিবক। आज मिला है हमको सुपर सुपर सावरिया से थोड़ा